নদী আৰু নাৰী একেই প্ৰকৃতি, একেই চঞ্চল, একেই উন্মাদ, একেই দুখ, একেই শান্তি, একেই শক্তি। দুয়োয়েই গৈ থাকে নিৰৱধি, নদীও মায়ামৰ নাৰীৰ দৰে। অসম সাহিত্য সভা পাঠশালা অধিৱেশন যদি ভুল কোৱা নাই বিতৰ্কই লগে আনে বৰ্তমান অসম সাহিত্য সভা বিভিন্ন বিতৰ্ক বিশেষকৈ বঁটাক লৈ কিনে যি বিতৰ্ক হৈছে আপুনি এই সন্দৰ্ভত কি মতামত আগবঢ়াব? আচলতে অসম সাহিত্য সভাৰ বঁটা সম্পৰ্কত যিটো বিতৰ্ক হ'ল পাঠশালা অধিৱেশনত, আচলতে এইটো খুবেই লজ্জাজনক বুলি মই ভাবোঁ সাহিত্য জগতখনৰ কাৰণে। অসম প্ৰাইম টাইমৰ বিশেষ অনুষ্ঠান সন্ধিয়াৰ আলাপ আৰু আজি সন্ধিয়াৰ আলাপত আমাৰ লগত উপস্থিত আছে এগৰাকী অতিথি আৰু অতিথিগৰাকীক মই আপোনালোকৰ সৈতে পৰিচয় কৰি দিবলৈ ওলাইছোঁ। তেখেত হৈছে এগৰাকী শিক্ষয়িত্ৰী, লগতে এগৰাকী সাহিত্যিক আৰু লগতে হৈছে এগৰাকী সমাজ সেৱিকা। তেখেত আন কোনো নহয়, তেখেত হৈছে টিহু অঞ্চলৰে বাসিন্দা অলকা বুজৰ বৰুৱা বাইদেউ। স্বাগতম জনাইছোঁ আপোনাক আমাৰ অনুষ্ঠানলৈ। নমস্কাৰ। প্ৰথমতে আপোনাৰ পৰিচয়টো জানিব বিচাৰিছোঁ। মই অলকা বুজৰ বৰুৱা। মই ছোৱালী নলবাৰী জিলাৰ চান্দকুছি গাঁৱৰ আৰু বোৱাৰী নলবাৰী জিলাৰ টিহু নগৰৰ। মই পেছাতে এগৰাকী শিক্ষয়িত্ৰী। বৰ্তমান যিটো শিক্ষা ব্যৱস্থা বা ৰাষ্ট্ৰীয় শিক্ষা নীতি সেইটোৰ বিষয়ে আপুনি কি ক'ব? আপোনাৰ মতামত কেনেকুৱা ধৰণৰ? বৰ্তমান যিটো ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ পৰা আমাৰ প্ৰচলিত হৈ আহিছে, এই আঁচনিটো আচলতে খুবেই ভাল। কাৰণ কিয়, এই আঁচনিটোৰ মূল লক্ষ্যটো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ সমাজত এতিয়াও বহুতো ল'ৰা ছোৱালী স্কুললৈ আহিব নোৱাৰে বা স্কুলৰ মুখ দেখা নাই, গতিকে এই শিক্ষানীতিৰ ভাল উদ্দেশ্য বহুতো আছে। এটা হ'ল যে যিবিলাক ল'ৰা ছোৱালীয়ে স্কুল দেখা নাই তেওঁলোকক স্কুলমুখী কৰা, ল'ৰা ছোৱালীৰ সৰ্বাংগীন বিকাশ কৰা, মানুহক বৃত্তিমুখী কৰা। কাৰণ কিয় যে অকল পুথিগত বিদ্যাৰ দ্বাৰাই বৰ্তমান মানুহ চলিব নোৱাৰে আৰু এজন মানুহৰ গাত সকলো মানুহৰ গাত একেই গুণ নাথাকে, প্ৰত্যেকৰে কিছুমান বেলেগ বেলেগ কোৱালিটি থাকে। আৰু আমাৰ বৰ্তমান যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি, সেই শিক্ষানীতিৰ মূল উদ্দেশ্য হ'ল যে মানুহৰ মাজত থকা বিভিন্ন প্ৰতিভাসমূহ উলিয়াই অনা। গতিকে বৰ্তমান এই যিটো ৰাষ্ট্ৰীয় শিক্ষানীতিটো যথেষ্ট আচলতে প্ৰয়োজন আৰু উপকাৰী ছাত্ৰ ছাত্ৰীৰ কাৰণে। আৰু আমাৰ যিটো ভাৰতৰ যিটো আমাৰ প্ৰাচীন শিক্ষানীতি আছিল, সেই শিক্ষানীতিৰ প্ৰতিফলন বুলি ক'ব লাগিব আমাৰ বৰ্তমানৰ শিক্ষানীতিটো। কাৰণ কিয় যে প্ৰাচীন কালত যিটো জীৱৰ শিক্ষা আছিল, তাত অকল পুথিগত বিদ্যা আহৰণ কৰা বা জীৱনৰ জীৱন এটা কি বুলি কওঁ, সেইটো এটা ইনকাম কৰাটোৱে মুখ্য উদ্দেশ্য নাছিল। আৰু সেই পুৰণা শিক্ষাই বহুতো মনীষীৰ সৃষ্টি কৰিছিল, কাৰণ তেওঁলোকে এটা পৰিপূৰ্ণ আত্মমুক্তিৰ প্ৰতিফলন ঘটাইছিল প্ৰাচীন জ্ঞানে। আৰু বৰ্তমান শিক্ষানীতিটো তাৰ প্ৰতিফলন। গতিকে মই ভাবোঁ বৰ্তমানৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বহুতো প্ৰতিভাৱান ল'ৰা ছোৱালীৰ নিশ্চয়কৈ জন্ম দিব। আগতে আচলতে এনেকুৱা আছিল যে প্ৰাইভেট স্কুলবিলাকতহে সকলোৱে নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ বিচাৰিছিলে বা প্ৰাইভেট স্কুলত পঢ়িলে ভাল শিক্ষা দিব বুলি এটা মানুহৰ ধাৰণা আছিলে বা এটা সময়ত চলিছিলে বুলি ক'লেও চাগে নিশ্চয় ভুল নহ'ব। কিন্তু বৰ্তমান কিন্তু তাৰ ওলোটা ছবি এখন দেখিবলৈ পোৱা গৈছে। বৰ্তমান চৰকাৰী বিদ্যালয়ত ঢাপলি মেলিছে বা চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰিবলৈ আমি শাৰী পাতি থকা বহু বিদ্যালয়ত দেখিছোঁ। আৰু যিহেতু আপুনি এগৰাকী শিক্ষয়িত্ৰী বা আপুনি এখন চৰকাৰী বিদ্যালয়তে কাম কৰে, তো আপুনি কি ক'ব যে বৰ্তমান সময়ত চৰকাৰী বিদ্যালয়বিলাকত যেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে, যেনেকুৱা ধৰণৰ এটা শিক্ষাৰ মানদণ্ড যিটো হৈছে, সেই ওপৰত আপুনি কি ক'ব? চাওক, এটা সময় আছিল প্ৰথমতে মানুহে চৰকাৰী স্কুলৰ প্ৰতি বেছি ধাউতি আছিল মানুহৰ, কিন্তু তাৰ পিছৰ এটা সময়ত মানুহবিলাক আকৰ্ষিত হ'ল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি। তাৰ বহুতো কাৰণ আছিলে, কিন্তু বৰ্তমান আমাৰ যিবিলাক চৰকাৰী স্কুলত শিক্ষক নিযুক্তি হৈছে নতুনকৈ টেট পৰীক্ষাৰ দ্বাৰা টেট পৰীক্ষা পাছ কৰি যিবিলাক শিক্ষক নিযুক্তি হৈছে, তেওঁলোকৰ আচলতে যথেষ্ট গুণগত মান আছে। আৰু চৰকাৰেও যিহেতু বিভিন্ন ধৰণৰ আঁচনি দিছে চৰকাৰী বিদ্যালয়বিলাকত, বা যি ধৰণৰ গুৰুত্ব দিছে বা বছৰে বছৰে গুণোৎসৱ পাতি যিটো গুণগত মানদণ্ড উন্নত কৰাৰ কাৰণে চেষ্টা কৰিছে, গতিকে বৰ্তমান লাহে লাহে আমাৰ জনসাধাৰণ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰা ফালৰি কাটি আহি চৰকাৰী মাধ্যমৰ বিদ্যালয়ত ল'ৰা ছোৱালীক দিয়াৰ কাৰণে
বিচাৰ বিবেচনা কৰি আছে তথাপি চলি আছে এইটোও নকওঁ যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকো এতিয়াও নোহোৱা হৈ যোৱা নাই চলি আছে কিন্তু মানুহে চৰকাৰী বিদ্যালয়ৰ ফালে এতিয়া ঢাপলি মেলিছে প্ৰশ্ন উত্থাপন হয় যে নৱপ্ৰজন্মই মোবাইলৰ প্ৰতি আসক্ত বেছি বৰ্তমানৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা নৱপ্ৰজন্মই হওক বা যুৱ প্ৰজন্মৰ কথা ক'বলৈ গ'লে তেওঁলোকে কিতাপ পত্ৰ নপঢ়ে মোবাইলৰ প্ৰতি আসক্তি বেছি যিহেতু আপুনি সাহিত্যৰ লগত জড়িত আপুনি নিজে লিখা মেলা কৰে আপুনি কি ক'ব যে বৰ্তমানৰ নৱপ্ৰজন্মই আচলতে মোবাইলৰ প্ৰতি আসক্তি বেছি বা সাহিত্যৰ লগত জড়িত নহয় বা কিতাপ পত্ৰ নপঢ়ে এই ক্ষেত্ৰত আপুনি কি ভাবে আপোনাৰ মতামত কেনেকুৱা বৰ্তমান যুৱ প্ৰজন্মই কিতাপ নপঢ়ে বুলি ক'লে আচলতে ভুল হ'ব হয় এইটো সঁচা কথা যে তেওঁলোক মোবাইলৰ প্ৰতি যথেষ্ট আসক্ত কিন্তু তাৰ মাজতো বহুতো ছাত্ৰ ছাত্ৰী আছে বা যুৱক যুৱতী আছে যিসকলে কিতাপৰ প্ৰতিও আকৰ্ষিত হয় আৰু কিতাপৰ প্ৰতি যদি আকৰ্ষিত নহ'লেহেঁতেন তেনেহ'লে আমাৰ সাহিত্যৰ বিষয়ে আলোচনা চক্ৰ গ্ৰন্থমেলা এইবিলাক নচলিলেহেঁতেন গতিকে ভাবোঁ গ্ৰন্থৰ যথেষ্ট এতিয়াও সমাদৰ আছে যুৱ সমাজে গ্ৰন্থ পঢ়ে অৱশ্যে এটা কথা হয় কি যে যিহেতু বৰ্তমান সামাজিক মাধ্যমত বা মোবাইলত প্ৰায় আটাইখিনি বস্তুৱেই পোৱা যায় পাঠ্যক্ৰমে হওক বাহিৰা উপন্যাস গল্প কবিতা যিয়েই হওক যিহেতু মোবাইলত আটাইখিনি বস্তুৱে পোৱা যায় যুৱ সমাজ এইটো সত্য যে কিতাপতকৈ বেছি আকৰ্ষিত মোবাইলৰ প্ৰতি কিন্তু কিতাপ পঢ়া আছে যুৱক যুৱতী এতিয়াও আছে সম্পূৰ্ণ নোহোৱা হৈ যোৱা নাই কাৰণ আজিকালি যিহেতু হাতৰ মুঠিতে পৃথিৱীখন থকা বুলি কোৱা হয় এই মোবাইলতো বহুত বস্তু পোৱা যায় যদিহে আপুনি ভালকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি ভাল ফল পাব তেনেকুৱা ব্যৱহাৰৰ ওপৰত কথা মানুহে কয় মোবাইল বেয়া তই অলপ আগতে ক'লো যে সকলোবিলাক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ আছে মোবাইলৰো দুটা দিশ আছে ভাল আৰু বেয়া সেইটো নিৰ্ভৰ কৰিব আমি তাৰ ব্যৱহাৰ কেনেদৰে কৰিছোঁ আৰু ঠিক এইদৰে এইটো কথাও ক'ব পাৰি যে মহামাৰীয়ে যেনেকৈ আপোনাক সুযোগ দিছে তেনেকৈ বহু লিখকো মানে সৃষ্টি হৈছে কিয়নো মোবাইলৰ জৰিয়তে এখনকৈ নতুনকৈ পৃথিৱী পাইছে তেওঁলোকে ঘৰত থাকিয়ে নতুনকৈ লিখিবলৈ সুযোগ পাইছে এইটোৱে আমাৰ এতিয়া বৰ্তমান যিটো সামাজিক মাধ্যম ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম এইবিলাকৰ জৰিয়তে বহুত যুৱক যুৱতীৰ প্ৰতিভাবিলাক বিকশিত হৈছে আৰু এইটো অৱশ্যে সঁচা যে এতিয়া কিতাপ এখন লিখিলে কিতাপখন সকলো সময়তে প্ৰচলন নহ'বও পাৰে কিন্তু যেতিয়া সামাজিক মাধ্যমৰ জৰিয়তে লিখা মেলা কৰা হয় হাজাৰ হাজাৰ মানুহে এইবিলাক পঢ়িবলৈ পায় জানিবলৈ পায় গতিকে তেওঁলোকৰ মানে যিটো প্ৰকাশ এইটো মানে প্ৰতিভাবিলাক যিটো প্ৰকাশ হয় সেইটো সামাজিক মাধ্যমৰ জৰিয়তে বেছিকৈ হয় বুলিয়ে মই ভাবোঁ আচলতে হয় আপুনি এগৰাকী গৃহিণী বা আপুনি এগৰাকী মাতৃ লগতে আপুনি এগৰাকী শিক্ষয়িত্ৰীৰ লগতে আপুনি সাহিত্য চৰ্চা কৰে আপুনি সমাজ সেৱা কৰে সময়বিলাক আপুনি আচলতে কেনেকৈ মেনেজ কৰে বা কেনেকৈ মিলায় সময়বিলাক মিলাবলগীয়া হয় প্ৰথমতে অলপ কষ্ট হৈছিলে মিলাবলৈ কিন্তু আমি যিহেতু সময়ৰ দাস পৰিৱেশৰ দাস কামবিলাক কৰোঁতে কৰোঁতে আমাৰ অভ্যাস হৈ যায় গতিকে সময়বিলাক মিলাই লোৱা হয় তেনেকৈ আৰু সাহিত্য চৰ্চাৰ কামবিলাক যেতিয়া মই সকলোবিলাক কামৰ পৰা আজৰি হওঁ ৰাতিৰ সময়ত তেতিয়া মোৰ সাহিত্য চৰ্চাৰ কাম চলে দিনত মই স্কুললৈ যাওঁ আজৰি সময়ত বাকী সময়ত মই ঘৰুৱা কাম কৰোঁ তেনেকৈ মিলাই আছোঁ আৰু ক'ব পাৰি যে আমি যিটো কওঁ যে আমাৰ সময়ৰ অভাৱ আমি বহুতে কওঁ যে কিবা এটা কথা ক'লে আমাৰ সময়ৰ অভাৱ সময় নিমিলে আচলতে যিটো কাম ভাল পোৱা যায় সময় নিশ্চয়কৈ মিলাব পাৰি এইটো আচলতে মই ভাবোঁ যে সময় নাই বুলি কোৱাটো আচলতে ভুল কাৰণ সময়ে আমাক আহি ধৰা নিদিয়ে আমি সময়ক হাতৰ মুঠিত ৰাখিব জানিব লাগিব যে কোনখিনি সময়ত আমি কি কাম কৰিব লাগিব যদি আমি সময়ৰ উপযুক্ত ব্যৱহাৰ জানো সময়ৰ অভাৱ কেতিয়াও নহয় সাহিত্যিক হোৱাটো বাৰু ইমান সহজ নেকি আজিকালি বহুতে ভাবে যে এটা কবিতা লিখিলে বা এটা গল্প লিখিলে সাহিত্যিক বুলি ভাবে বা সাহিত্যিকৰ পৰিচয় দিব বিচাৰে বা সাহিত্যিক হোৱাটো আপুনি কি ভাবে ইমান সহজ নে সাহিত্যিক হোৱাটো ইমান সহজ নহয় ময়ো ভাবোঁ যদিও আপোনালোকে মোক এতিয়া সাহিত্যিক বুলি পৰিচয় কৰাই দিছে এতিয়াও সাহিত্যিকৰ শাৰীলৈ উঠিব পৰা নাই তথাপি দুই এটা লেখা মেলা কৰি আছোঁ দুই এখন কিতাপ লিখিছোঁ কিন্তু এগৰাকী সাহিত্যিক হ'বলৈ হ'লে বহুত সাধনাৰ প্ৰয়োজন হয় বহুত সাধনা লাগে বহুত কষ্ট লাগে পৰিশ্ৰম লাগে চেষ্টা লাগে গতিকে এগৰাকী সাহিত্যিক হোৱাটো সহজ কাম মুঠেই নহয় দেখিছোঁ আপোনাৰ ঘৰত ইমানখিনি বস্তু প্ৰতি ইমানখিনি সজাই থোৱা আছে নিশ্চয়কৈ আপুনি কষ্ট কৰিছে আৰু এই কষ্ট আৰু সাধনাৰ ফল এইবিলাক আপোনাৰ আজি আমি নিজ চকুৰে দেখিবলৈ পাইছোঁ বিভিন্ন অনুষ্ঠানে নিশ্চয় মোক কিবা কামৰ কাৰণে উপযুক্ত বুলি ভাবি এইখিনি সন্মান দিছে গতিকে যিবোৰ অনুষ্ঠানে মোক এইবোৰ প্ৰদান কৰিছে তেখেতসকললৈ মই ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা হয়
যেহেতু বাইদেউ আপুনি সাহিত্য চৰ্চাৰ লগত জড়িত হৈ আছে বা আপোনাৰ গ্ৰন্থ প্ৰকাশ পাইছে বুলি আমি গম পাইছোঁ, এতিয়ালৈকে আপোনাৰ কিমানখন গ্ৰন্থ প্ৰকাশ কৰিছে বা কি কি গ্ৰন্থ যদি অলপ জনায়? এতিয়ালৈকে মোৰ নিজাকৈ লিখা গ্ৰন্থ 4খন প্ৰকাশ হৈছে। তাৰ ভিতৰত মোৰ প্ৰথম আছিলে এইখন কাব্যগ্ৰন্থ সূৰ্যস্নাতা। এইখন প্ৰথম 2021 চনত প্ৰকাশ হৈছিলে। তাৰপিছত প্ৰকাশ পাইছে মোৰ দ্ৰৌপদী নামৰ এখন উপন্যাস। এই দ্ৰৌপদী উপন্যাসখনৰ এটা মানে কাহিনী আছে কি যে ইয়াত মই মহাভাৰতৰ দ্ৰৌপদীটোক যদিও আনিছোঁ, মহাভাৰতৰ দ্ৰৌপদীক আলম কৰি মানে মোৰ এগৰাকী সাধাৰণ নাৰীৰ মনৰ যিখিনি দুখ বা ব্যথা, দ্ৰৌপদীৰ চৰিত্ৰত যদি মই থাকিবলগীয়া হ'লহেঁতেন মোৰ মনৰ অৱস্থাটো কেনেকুৱা হ'লহেঁতেন, তেনেকুৱা এটা ছবি এখনহে মই ইয়াত মানে ফুটাই তুলিছোঁ। গতিকে ইয়াত আমি আচল মহাভাৰতৰ দ্ৰৌপদীজনীক বিচাৰি নাপাম। তেওঁৰ চৰিত্ৰৰ মাজেৰে এগৰাকী সাধাৰণ নাৰীৰ কাহিনী ইয়াত দেখুওৱা হৈছে। তাৰপিছত মই লিখিছিলোঁ এখন প্ৰবন্ধ, এখন প্ৰবন্ধৰ কিতাপ চিন্তা বিচিত্ৰা। আৰু এই কিতাপখনে মোৰ পাণ্ডুলিপি অৱস্থাতে গুৱাহাটীৰ সোণ পৰুৱা বুলি এটা অনুষ্ঠানৰ পৰা পুৰস্কাৰ পাইছিলে এইখন কিতাপ। হয়। তাৰপিছত মই লিখিছিলোঁ এখন তগৰ শিশু উপন্যাস। এই উপন্যাসখনৰ কাহিনী আছিল যে আমাৰ সমাজত এতিয়াও এনেকুৱা কিছুমান শ্ৰেণীৰ বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত যে তেওঁলোকক মাক দেউতাকে স্কুললৈ পঠিয়াব নোৱাৰে, মানে আৰ্থিক অভাৱৰ বাবে। মানে তেওঁলোকে মাকহঁতে বিচাৰে যে ছোৱালীজনে কাৰোবাৰ ঘৰত থাকক, 2 পইচা ইনকাম কৰক, কিন্তু ছোৱালীজনীৰ পঢ়িবৰ মন, অতি চোকা বিধৰ ছোৱালী। তেনেকুৱা মানে এটা দালাল চক্ৰত কৰি ছোৱালীজনীক মাকে ক'ৰবাত নিবলৈ ওলাইছিলে। কিন্তু তাইক দুগৰাকী বান্ধৱীয়ে কথাখিনি গম পাই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীক ক'লে। তেনেকৈ প্ৰধান শিক্ষয়িত্ৰীয়ে মানে মাকক বুজাই মেলি অৱশেষত ছোৱালীজনীক পুনৰ মেট্ৰিক পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰিলে আৰু ছোৱালীজনীয়ে প্ৰথম হৈ ষ্টেণ্ড কৰিছিল স্কুলত। গতিকে তেনেকুৱা এটা কাহিনীৰে এই তগৰ নামৰ শিশু উপন্যাসখন কৰা হৈছিল। আৰু এই উপন্যাসখনে যোৰহাটৰ বৰ্ণমালা প্ৰকাশনৰ পৰা 103খন গ্ৰন্থৰ ভিতৰত 3য় পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। হয়। তাৰপিছত মোৰ যিখন দ্ৰৌপদী উপন্যাস আছিল, এইখন কলিকতাৰ এগৰাকী ভাৰতৰ এগৰাকী প্ৰখ্যাত অনুবাদক কলিকতাৰ বাসুদেৱ দাস, তেখেতে খুব ভাল পালে মোৰ দ্ৰৌপদীখন আৰু মোৰ লগত যোগাযোগ কৰিলে। এইখন তেখেতে বঙালী ভাষালৈ অনুবাদ কৰিব খোজে। গতিকে ময়ো সঁহাৰি দিলোঁ আৰু তেখেতে অনুবাদ কৰিলে। আৰু এই যোৱা 1 ফেব্ৰুৱাৰীত কলিকতাৰ অসম ভৱনত এই গ্ৰন্থখন তেখেতসকলে উন্মোচন কৰিছে। বাংলা সংস্কৰণ খুব ভাল লগা খবৰ। আৰু এখন গ্ৰন্থৰ অনুবাদ মানে এইটোতো খুব ভালেই কথা। কাৰণ কিয় মোৰ ভাষাটোক, মোৰ সাহিত্যক, মোৰ সংস্কৃতিক এটা বেলেগ ভাষাৰ মানুহে চিনি পালে, জানি পালে। গতিকে সেইটো এটা খুব ভাল লগা কথা। তাৰপিছত মই সম্পাদনা কৰিছোঁ হিৰণময়ী নামৰ এখন কাব্যগ্ৰন্থ, থুপিতৰা নামৰ এখন কাব্যগ্ৰন্থ। তাৰপিছত এখন ভাল দিনৰ চিঠি কাব্যগ্ৰন্থ, আৰু নদী আৰু নাৰী নামৰ কাব্যগ্ৰন্থ এখন সম্পাদনা কৰিছোঁ। এখন প্ৰেছত আছে। অৰুণিমাৰ কথাৰে বুলি গল্প সংকলন এখন মোৰ নিজৰ প্ৰেছত আছে। তাৰপিছত এখন মই ইংৰাজী গ্ৰামাৰ লিখিছোঁ। 5ম শ্ৰেণীৰ পৰা 8ম শ্ৰেণীলৈকৈ ল'ৰা ছোৱালীয়ে পঢ়িব পৰাকৈ। সেইখিনি নতুন ছেশ্যনত ওলাব, সেইখনো প্ৰেছত আছে। গতিকে কাম কিছু আছে। আৰু বৰ্তমান পোহৰ নামৰ 3মহীয়া আলোচনী এখন মই সম্পাদনা কৰি আছোঁ। খুবেই বেছি ভাল খবৰ আচলতে, বহুকেইটা ভাল খবৰ আমি একেলগে পালোঁ। আপুনি আচলতে ইমানখিনি কামৰ লগত জড়িত হৈ আছে, অনুপ্ৰেৰণা ক'ৰ পৰা পায় আপুনি আচলতে সাহিত্য চৰ্চা কৰিবলৈ? মই নিজেই নিজৰ অনুপ্ৰেৰণা আচলতে। আৰু তো ক'লোৱে যে সৰুৰ পৰাই এই বস্তুটো নিজৰ জন্মগতভাৱে পাইছিলোঁ আচলতে। গতিকে তথাপি মোৰ যিখিনি পৰিয়ালৰ মানুহ, মোৰ সন্তান, মোৰ পৰিয়ালৰ মানুহ, তেওঁলোকৰ পৰা মই অনুপ্ৰেৰণা পাওঁ। এনেকৈ পাওঁ যে মানে মোক কোনোদিন নকয় যে তুমি কিয় এইবিলাক কৰি থাকা, কিয় তুমি টোপনি ক্ষতি কৰা, কিয় তুমি এইবিলাক কামত লাগি থাকিব লাগে। সিহঁতে মোক যথেষ্ট উৎসাহ দিয়ে। সিহঁতৰ পৰা মানে মই কোনো ধৰণৰ অসুবিধা আজিলৈকে পোৱা নাই। আৰু মই নিজেই অলপমান অনুপ্ৰেৰণা লওঁ আৰু মানে তেনেকৈ। আপুনি এগৰাকী শিক্ষয়িত্ৰী, আপুনি বৰ্তমান ক'ত কাম কৰি আছে? মই বৰ্তমান টিহুৰ সৰ্বেশ্বৰ দাস জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ কাম কৰি আছোঁ। যিহেতু আমি শিক্ষাৰ কথা পাতিছোঁৱে, বৰ্তমান স্কুলবিলাকত গুণোৎসৱ চলি আছে। নিশ্চয় আপুনি গুণোৎসৱৰ বিষয়ে কি ক'ব? গুণোৎসৱৰ জৰিয়তে কি উপকাৰ হৈছে বা কেনেকুৱা ধৰণৰ উন্নতি হৈছে ছাত্ৰ ছাত্ৰীসকলৰ, কেনেকুৱা ধৰণৰ বিষয়ে জনাব? গুণোৎসৱ অসম চৰকাৰৰ আচলতে এটা অতি ভাল আঁচনি বুলি মই ভাবোঁ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত। কাৰণ এই গুণোৎসৱৰ জৰিয়তে
এখন বিদ্যালয়ৰ বা ছাত্ৰ ছাত্ৰীবিলাকৰ সামগ্ৰিক মূল্যায়ন কৰা হয় তেওঁলোকৰ মানে বৃত্তিমুখী শিক্ষাই হওক বা সমগ্ৰ বিষয়ৰ সকলো বিষয়ৰে এটা মানে গুণগত মানদণ্ড বিচাৰ কৰা হয় গতিকে মই ভাবো এই গুণোৎসৱ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ফলদায়ক যেটা আপুনি শিক্ষাৰ লাইনত জড়িত আসলতে আপুনি সৰুৰে পৰা ভাবিছিল যে মই শিক্ষাৰ লাইনত জড়িত হ'ম নে কেনেকৈ আপুনি শিক্ষাৰ লগত জড়িত মোৰ শিক্ষকতা বৃত্তিয়ে সৰুৰে পৰা পছন্দ কিন্তু মনত এটা মানে অভিলাষ আছিল যে মই কলেজত কাম কৰিম কিন্তু ভাগ্য চাগে সুপ্ৰসন্ন নাছিলে যিয়ে হওক তথাপিও মই শিক্ষকতা লাইনতে থাকিলোঁ এতিয়া মই হাই স্কুল এখনত কাম কৰোঁ আপুনি সাহিত্য চৰ্চা কৰে সাহিত্য চৰ্চা কৰি আপুনি ভাল পায় নে কেনেকৈ আপুনি সাহিত্য চৰ্চাৰ লগত জড়িত হ'ল বা আপুনি কেতিয়াৰে পৰা সাহিত্যৰ প্ৰতি আপোনাৰ যিটো মানে ৰুচি আহিলে কেনেকৈ আগবাঢ়িলে আপুনি এতিয়া কেতিয়াৰ পৰা ক'বলৈ গ'লে সৰুৰ পৰাই সাহিত্যৰ প্ৰতি নিচা আছে আৰু আমাৰ যিখন ঘৰ আছিল মই জন্মগ্ৰহণ কৰা ঘৰ মোৰ দেউতাও আছিল এগৰাকী শিক্ষকেই আৰু তাৰ পৰাই মানে আমি যিটো মানে লিখা পঢ়াৰ প্ৰতি যিটো নিচা তেতিয়াৰ পৰা আমাৰ আছিলে আমি সৰুৰ পৰাই যথেষ্টখিনি কিতাপ পঢ়ি আহিছোঁ গতিকে মানে সৰুৰ পৰাই সাহিত্যৰ লগত জড়িত আৰু শিক্ষকতাটো হ'ল মোৰ এটা পেচা মোৰ বৃত্তি সেইটো আৰু যিটো সাহিত্যটো হ'ল মোৰ নিচা এইটো মোৰ মানে মনৰ নিচা এটা সাহিত্যৰ প্ৰতি মই আকৰ্ষিত আৰু মোৰ মানে সৰুৰ পৰাই সাহিত্যৰ প্ৰতি নিচা আছিলে কেতিয়াৰ পৰা আপুনি সাহিত্য চৰ্চা আৰম্ভ কৰিছিল সাহিত্য চৰ্চা ক'লেতো সৰুৰে পৰা আছিল আৰু এটা সময় আছিল যে মানে ভবা নাছিলোঁ যে এনেকৈ কিতাপ উলিয়াই সাহিত্য চৰ্চা কৰিম কিন্তু মানে সাহিত্যৰ প্ৰতি নিচাটো আছিলে আগৰ পৰাই তেনেকৈ সৰুৰে পৰাই ক'ৰবাত গল্প কবিতা কিবা এটা তেনেকৈ ক'ৰবাত পালে লিখি থৈ দিওঁ এনেকৈ এখন ডায়েৰী আছিলে মোৰ কিন্তু মানে হ'ল কি আচলতে মানুহে জীৱনত বহুত ঘাত প্ৰতিঘাতৰ মাজেৰে ওলাই আহিবলগীয়া হয় আৰু তেনেকুৱা কিছু পৰিস্থিতিতে মোৰ যিখন ডায়েৰীত মই মোৰ লিখাবিলাক সাঁচি ৰাখিছিলোঁ সেই ডায়েৰীখন এদিন নোহোৱা হৈ গৈছিলে বিভিন্ন কাৰণত তেতিয়া মানে কি তেতিয়া মোৰ মনৰ পৰা মানে এটা দুখ আহিছিল যে নকৰোঁ আৰু সাহিত্য চৰ্চা নকৰোঁ কিন্তু যেতিয়া কোভিড পৰিস্থিতি হ'ল সমগ্ৰ বিশ্বতে তেতিয়া আমি প্ৰায় 2 বছৰ আমি ঘৰত বহি থাকিবলগীয়া হ'ল তেতিয়া মোৰ মনলৈ পুনৰ সেই আগৰ নিচাটো উভতি আহিল যে এই সময়খিনি আমি এনেই কিয় খেদাওঁ অবাবত কিয় নষ্ট কৰোঁ 1.5-2 বছৰ গতিকে তেতিয়া আকৌ মই কি কৰিলোঁ মই লিখা মেলা কাম আৰম্ভ কৰিলোঁ আৰু তাৰপিছত প্ৰথমতে মই প্ৰথম কোভিডৰ সময়তে মই মোৰ প্ৰথম কাব্যগ্ৰন্থ সূৰ্যস্নাতাখন প্ৰকাশ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা মই কাম কৰি আছোঁ সাহিত্যৰ ক্ষেত্ৰত যদি ক'বলৈ যাওঁ কোভিডে আচলতে বহুতকে বহুত কিবা কিবি সুযোগ দিছে আৰু আপোনাৰো মানে আন এটা ৰূপ প্ৰকাশ কৰিবলৈ সুযোগ দিছে কোভিডে কাৰণ যদি সেই মহামাৰী নাহিলে হয় তেতিয়াহ'লে চাগে আজি আপোনাৰ এইটো সাহিত্যিক বুলি যিখিনি পৰিচয় পাইছে আপুনি বা আপোনাৰ এই যিখিনি মানে নিচা আছিলে বা আপোনাৰ ইচ্ছা আছিলে সেইখিনি প্ৰকাশ চাগে আপুনি কৰিবলৈ চাগে সেই গতিকে মই ভাবোঁ যে হয় কোভিডটো এটা গোটেই বিশ্বৰ কাৰণে এটা মানে মহামাৰী বা এটা অভিশাপ কিন্তু এটা ফালেদি চাবলৈ গ'লে কিছুমানক কোভিডে ঠিক মোৰ নিচিনা কিছুমান সুযোগো দিছে আৰু মই সেইকাৰণে ভাবিছোঁ যে আচলতে কোভিডে মোৰ জীৱনলৈ এটা পৰিৱৰ্তন আনিলে হয় আচলতে কোৱা হয় যে বেয়াৰ লগত ভালো থাকে ঠিক তেনেকুৱা মহামাৰীয়ে মানুহক যেনেকৈ বেয়া কৰিছে ভাল কিন্তু বহুতৰ লগতে কৰিছে সকলো বস্তুৰে ভাল বেয়া দুটা দিশ থাকে সাহিত্য সভা পাঠশালা অধিৱেশন যদি ভুল কোৱা নাই বিতৰ্কৰ লগে আনে বৰ্তমান অসম সাহিত্য সভা বিভিন্ন মানে বিতৰ্ক বিশেষকৈ বঁটাক লৈ কিনে যি বিতৰ্ক হৈছে আপুনি এই সন্দৰ্ভত কি মতামত আগবঢ়াব আচলতে অসম সাহিত্য সভাৰ বঁটা সম্পৰ্কত যিটো বিতৰ্ক হ'ল পাঠশালা অধিৱেশনত আচলতে এইটো খুবেই লজ্জাজনক বুলি মই ভাবোঁ সাহিত্য জগতখনৰ কাৰণে কাৰণ এনেকুৱা হৈছে যে সেইদিনাখন এগৰাকী লেখিকাই মানে স্পষ্টীকৰণ দিছে যে তেওঁ কিতাপ পঠোৱাই নাই নপঠোৱা কিতাপ এখনত পাইছে পুৰস্কাৰ আৰু যিখন শিশু সাহিত্য বুলি শিশু উপন্যাস বুলি পুৰস্কাৰ দিছে এখন শিশু উপন্যাস নহয়েই তেনেকুৱা বহুত বিতৰ্কৰ সৃষ্টি হৈছে গতিকে এইবিলাকে আচলতে এটা কথা উদঙাই দেখুৱাই চাগে যে বৰ্তমান সাহিত্যৰ জগতখন বা অসম সাহিত্য সভাখন আচলতে সাহিত্যৰ ক্ষেত্ৰ হৈ কি জানি থকা নাই আৰু যদি আমি ভালদৰে চাব যাওঁ বিভিন্ন ঠাইত আমি দেখিবলৈ পাওঁ যে এতিয়া সাহিত্যৰ অনুষ্ঠানবিলাক অসাহিত্যিকেৰে ভৰি পৰিছে
এনেকুৱা কিছুমান মানুহ সভাপতি সম্পাদক বা তাৰ কৰ্মকৰ্তা পদত নিযুক্ত হৈ আছে যিবিলাকে হয়তো আজিলৈকে এটা কবিতাও লিখি পোৱা নাই, এখন কিতাপো লিখি পোৱা নাই, কিন্তু তেওঁলোক সাহিত্য সভাৰ লগত জড়িত ব্যক্তি। বহুতো উপযুক্ত মানুহে তাত উপযুক্ত মৰ্যাদা পোৱা নাই। কিছুমানক মানে সামাজিক মাধ্যমত পাইছো গান গাবলৈ উঠা কিছুমান প্ৰথিতযশা শিল্পীক মঞ্চৰ পৰা নমাই দিয়া হৈছে। গতিকে এইবিলাক হ'ব নালাগে। আশা কৰোঁ এইবাৰ যিখন নতুন অসম সাহিত্য বা যিখন নতুন কমিটি গঠন হ'ল, ইয়াৰ পৰৱৰ্তী যিবিলাক কাৰ্য হ'ব ইয়াত নিশ্চয় এইবিলাক কথাৰ প্ৰতিফলন নঘটিব। তাকে আশা কৰোঁ সাহিত্য সভাখন সাহিত্য সভা হৈয়ে থাকক, ইয়াত ৰাজনীতি সোমাব নালাগে। ভাল সাহিত্যিক হ'বলৈ এজন ভাল পঢ়ুৱৈ হ'ব লাগিব প্ৰথমতে, যদিহে মই ভুল কোৱা নাই। যিটো আপুনি লিখা মেলা কৰে বা আপুনি সাহিত্যৰ লগত জড়িত, আপুনি কি ভাবে যে আচলতে বৰ্তমান সময়ত পঢ়ুৱৈ মানে কেনেকুৱা ধৰণৰ গ্ৰন্থ পঢ়ি ভাল পায় বা কেনেকুৱা ধৰণৰ গ্ৰন্থ বিচাৰে পঢ়ুৱৈ সমাজে? প্ৰথম কথা, লিখিবলৈ হ'লে প্ৰথমতে পাঠক হ'বই লাগিব, পঢ়িবই লাগিব। কাৰণ পঢ়িলেহে জ্ঞান লাভ কৰিব পাৰি আৰু জ্ঞান নোহোৱাকৈ লিখিব নোৱাৰি। গতিকে লিখিবলৈ হ'লে প্ৰথমতে পঢ়িব লাগিব। দ্বিতীয় কথা, যেতিয়া আমি লিখোঁ পাঠকৰ কাৰণেই লিখোঁ, কাৰণ পাঠক নহ'লেতো কিতাপৰ কোনো মূল্য নাই। গতিকে লিখাবিলাক মই ভাবোঁ এনেকুৱা হ'ব লাগে, বৰ্তমান পাঠক সমাজে বিচাৰে যে যিখন কিতাপ তেওঁ পঢ়িব, এগৰাকী পাঠকে পঢ়িব, সেই কিতাপখন জীৱনমুখী হ'ব লাগিব। তাত সমাজখন প্ৰতিফলিত হ'ব লাগিব, তাত আমাৰ সাহিত্য সংস্কৃতি এইবিলাক প্ৰতিফলিত হ'ব লাগিব। আৰু এটা সময়ত ধাৰণা আছিল যে কিতাপ এখন ডাঙৰ হ'লেহে ভাল, ডাঙৰ ভলিউম এটা হ'লেহে কিতাপখন ভাল। কিন্তু বৰ্তমান বিশেষকৈ যুৱ সমাজৰ ক্ষেত্ৰত কিন্তু এই ধাৰণাটোৰ পৰিৱৰ্তন হৈছে। আচলতে কিতাপখন কিমান ডাঙৰ সেইটো ডাঙৰ কথা নহয়, কিমান পৃষ্ঠা সেইটো ডাঙৰ কথা নহয়, কিতাপখনৰ ভিতৰৰ কথাখিনিয়ে মানুহক কিমান আকৰ্ষণ কৰিব পাৰিছে, তাত জীৱনমুখিতা কিমান আছে, তাত বাস্তৱতা কিমান আছে, তাত সামাজিক প্ৰতিফলন কিমান আছে, এই কথাবিলাক বিচাৰ কৰিহে বৰ্তমান পাঠকে কিতাপ পঢ়ে। গতিকে কিতাপৰ মানে তাৰ আকাৰৰ ওপৰত আচলতে তাৰ গুণগত মান নিৰ্ধাৰণ হ'ব নালাগে। কলমৰ শক্তি বহুত আছে। কলমৰ শক্তিৰ দ্বাৰা, সেই কলমৰ যাদুৰ দ্বাৰাই আচলতে এখন সমাজ সুস্থিৰ কৰিব পাৰি বা এখন সমাজ সুন্দৰকৈ গঢ় দিব পাৰি। যদিহে মই ভুল কোৱা নাই আচলতে, কিয়নো আপুনি সাহিত্য চৰ্চাৰ লগত জড়িত বা আপুনি সাহিত্যৰ কাম কৰে, আপুনি কি ক'ব? সঁচাকে কলমৰ জোৰ বহুত, তৰোৱালতকৈ কলম শ্ৰেষ্ঠ বুলি কোৱা হয়। আৰু কলমৰ দ্বাৰা আমাৰ যিবিলাক লেখা নিগৰে, যিবিলাক সাহিত্য সৃষ্টি হয়, তাৰ জৰিয়তে এখন সমাজ পৰিৱৰ্তন কৰিব পাৰি। লেখাৰ জৰিয়তে, সাহিত্যৰ জৰিয়তে মানুহৰ মাজত থকা অন্ধবিশ্বাস, কুসংস্কাৰ এইবোৰ দূৰ কৰিব পাৰি, মানুহৰ মাজত একতাৰ সৃষ্টি কৰিব পাৰি। গতিকে কলমৰ জোৰ নিশ্চয়কৈ আছে। গতিকে সমাজ এখন গঠন কৰাত, সমাজ এখন পৰিৱৰ্তন কৰাত কলমৰ যথেষ্ট ভূমিকা আছে। মই সেইটো কথা আচলতে সুধিছিলোঁ, কলমৰ ভূমিকা যিহেতু আমাৰ আজি অতিথি হিচাপে আছে এগৰাকী সাহিত্যিক, যিহেতু সাহিত্যৰ কথা পাতি আছো, তো কবিতা এটা নুশুনিলে নিশ্চয়কৈ আধৰুৱা যেন হ'ব বা দৰ্শকেও আধৰুৱা যেন অনুভৱ কৰিব। তো বাইদেউ আপোনাৰ পৰা যদি এটা কবিতা আমি শুনিব পাৰোঁ এইখিনিতে। ঠিক আছে বাৰু, মই যিহেতু মোৰ মুখস্থ নাই তেনেকুৱা মই মোবাইলৰ পৰাই বাৰু পঢ়ি দিছোঁ। তো কবিতাটো লিখা বহুত আছে, তাৰ ভিতৰত অলপতে লিখা এটি কবিতা নদী আৰু নাৰী, কবিতাৰ শিৰোনাম। নদী আৰু নাৰী একেই প্ৰকৃতি, একেই চঞ্চল, একেই উন্মাদ, একেই দুখ, একেই শান্তি, একেই শক্তি, দুয়োয়েই গৈ থাকে নিৰৱধি। নদীও মায়াময় নাৰীৰ দৰে, নদীয়ে পলসুৱা কৰে শস্যৰ পথাৰ, নাৰীয়ে তৃপ্ত কৰে জীৱন সম্ভাৰ। নদীয়ে তাৰ উপত্যকাত ভাঙে গহৰে সভ্যতাৰ বুৰঞ্জী, নাৰীয়েও ভাঙে গহৰে সপোনৰ হাত সৰি। নদীৰ বুকুত পোত যায় মানুহৰ ইতিহাস, আৰু নাৰীৰ বুকুত পোত খাই থাকে হেঙুল হাইতাল ৰঙী সপোন। নাৰী তুমি নদীৰ দৰে, বুকুতেই থাপি লোৱা সুখৰ দুখৰ সকলো বোজা, তথাপি বোবা হৈ ৰোৱা চিৰকাল, বৈ থকা মাথো আনৰ বাবে। নদী আৰু নাৰী দুয়োয়েই সহনশীল, অথচ সময়ত কাল ৰূপ ধৰি সংহাৰকাৰী। নাৰী তুমি নদীৰ দৰে, নিজৰ গৰ্ভত সৃষ্টি কৰি নাম দিয়া আনৰ, নদী আৰু নাৰী একেই গতি দুৰন্ত দুৰ্বাৰ। সঁচাকৈ বহুত বেছি ভাল লাগিল। শব্দবিলাক আচলতে আপুনি কেনেকৈ সৃষ্টি কৰিছে,
খুব সুন্দৰ আৰু প্ৰথমতে আপুনি এগৰাকী নাৰী আৰু নাৰী হিচাপে যিটো লগতে আপুনি সমাজ সেৱাও কৰে আপুনি সমাজ সেৱাৰ লগতো জড়িত হৈ আছে বৰ্তমান সময়তো এনেকুৱা বহু নাৰী আছে যিয়ে মানে সমাজৰ বাধা পৰিয়ালৰ বাধা বা বহুখিনি মানে এনেকুৱা বাধাৰ কাৰণে এতিয়াও নিজৰ সেই পচন্দৰ কামটো বা নিজৰ ভালপোৱাখিনি কাম কৰিবলৈ ওলাই আহিব পৰা নাই বা নিজক মানে নিজৰ পৰিচয় গঢ়িব পৰা নাই বহুখিনি বাধাৰ কাৰণে ভিতৰত সোমাই থাকিবলগীয়া হৈছে আপুনি কি ক'ব বা নাৰীৰ ওপৰত যিবিলাক নিৰ্যাতন এতিয়াও হৈ আছে আচলতে আমাৰ সমাজত এনেকুৱা বহুতো নাৰী আছে যাৰ ভিতৰত বহুত প্ৰতিভা আছে কিন্তু তেওঁলোকে এইবোৰ প্ৰকাশ কৰিব পৰা নাই বিভিন্ন কাৰণত যেনে তেওঁলোকৰ ঘৰুৱা পৰিৱেশ আৰু আমাৰ সমাজখন এতিয়াও ইমান উন্নত হোৱা নাই যে এগৰাকী নাৰীক মুক্তভাৱে বাহিৰলৈ ওলাই অহাত মানে সঁহাৰি জনায় ইমান এইখিনি পৰ্যায়লৈকে এতিয়াও অহা নাই কিন্তু মই ভাবোঁ আচলতে মই আগতে কৈছো যে শিক্ষাই আচলতে মানুহক সৰ্বাংগীন বিকাশত সহায় কৰে যদি আমাৰ সমাজখন শিক্ষিত হয় নাৰীসকল কিন্তু এই সাহিত্যই হওক বা অন্য দিশতে হওক ওলাই অহাৰ আগতে কিন্তু তেওঁলোক শিক্ষিত হ'ব লাগিব কাৰণ শিক্ষাইহে আমাৰ জ্ঞান প্ৰসাৰিত কৰিব পাৰিব আৰু যদি আমি এইখিনি আহৰণ কৰোঁ আমি নিশ্চয় নাৰী সমাজক মানে সাহিত্য সংস্কৃতি হওক বা যিকোনো দিশতে হওক আমি তেওঁলোকক উলিয়াই অনাৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু নিজৰো এটা মন থাকিব লাগিব নিজৰ মনটো থাকিব লাগিব মোৰ যদি নিজৰ ইচ্ছা নাথাকে মোক আনে জোৰ কৰি একো কাম কৰাব নোৱাৰে গতিকে নিজৰ ইচ্ছা লাগিব আৰু আমি এটা সামাজিক শৃংখলতাত থাকি সামাজিক নীতি নিয়মবোৰ মানি আমি নিজক উলিয়াই অনাৰ কাৰণে প্ৰয়াস কৰিব লাগিব সেইটো খুব ডাঙৰ কথা হয় যদিও এতিয়া আধুনিক যুগ বা আমি নিজকে আধুনিক যুগত থকা বুলি কৈ ভাল পাওঁ আমি মানে আমাৰ কাপোৰ কানি বা ড্ৰেছ সাজপাৰত আমি নিজকে আধুনিক যদিও বুজাওঁ বা দেখাওঁ কিন্তু তথাপিও মানে এতিয়াও ক'ৰবাখিনিত আমাৰ মগজু বা আমাৰ সেই জ্ঞানখিনি এতিয়াও আধুনিক হোৱা নাই কিয়নো বৰ্তমান সময়তো নাৰী সুৰক্ষিত নহয় নাৰী সুৰক্ষিত এতিয়াও নহয় তাৰ কাৰণে বিভিন্ন আইন কানুন চৰকাৰে প্ৰণয়ন কৰিছে যদিও আইনৰ দ্বাৰা আমি কোনো ধৰণৰ অপৰাধ প্ৰৱণতা ৰোধ কৰিব নোৱাৰোঁ যদিহে আমি নিজে সচেতন নহওঁ আৰু আমি আপুনি ক'লে অলপ আগতে যে আমি আচলতে এতিয়া সাজ পোছাকৰ দ্বাৰাহে আধুনিক হৈছোঁ কিন্তু মানসিকভাৱে সকলোৱে নহয় মানে সকলো কথা সাৰ্বজনীন নহয় বেছিভাগে আমি এতিয়াও মানসিকভাৱে কিন্তু আধুনিক হ'ব পৰা নাই আমি যদি চাবলৈ যাওঁ প্ৰাচীন যুগত ৰাজা ৰামমোহন ৰায় মহাত্মা গান্ধী এওঁলোকৰ আঁঠুৰ ওপৰলৈকে ধুতি পিন্ধিছিল কামিজ পিন্ধিছিল কিন্তু তেওঁলোকৰ মনবিলাক আধুনিক আছিল তেওঁলোকে বহুতো কুসংস্কাৰ নোহোৱা কৰিছিল মানুহক শিক্ষাৰ পথত আগবাঢ়ি যাবলৈ উৎসাহ যোগাইছিল কিন্তু আজিৰ সমাজখন দেখা যায় আৰু ভাবোঁ এই কথাবোৰ আমাৰ শিক্ষিত সমাজখনতে কিন্তু বেছিকৈ হয় যিটো নাৰী নিৰ্যাতন নাৰীক মুক্তভাৱে আমি ওলাই অহাত বাধা দিওঁ আমাৰ সমাজখনতে বেছিকৈ হয় গতিকে মই সমাজৰ প্ৰতি আহ্বান জনাম বিশেষকৈ নাৰী সমাজৰ প্ৰতি মই আহ্বান জনাম আমি যাতে সাজ পোছাকৰ লগতে মানসিকভাৱেও আমি আধুনিক হওঁ আৰু এখন সমাজত নাৰী আধুনিক হ'লেহে নাৰী শিক্ষিত হ'লেহে সেই সমাজখন উন্নত হ'ব পাৰে সমাজ এখন শিক্ষিত হ'ব পাৰে বাইদেউ বহুত কথা পাতিলোঁ আপোনাৰ সৈতে কথাবোৰ পাতি বাৰু ভাল লাগিল কিন্তু শেষত এটা প্ৰশ্ন আপোনালৈ শিক্ষা লাভ কৰিলে বাৰু শিক্ষা থাকিলে বাৰু জ্ঞান থকা বুলি আপুনি ভাবেনে কেতিয়াও নহয় শিক্ষা আৰু জ্ঞান একে বুলি ভাবে নে দুয়োটা বেলেগ কেতিয়াও নহয় শিক্ষা আৰু জ্ঞান দুয়োটা সম্পূৰ্ণৰূপে বেলেগ বস্তু শিক্ষা হ'ল আমাৰ পুথিগত জ্ঞান হয় আমি সেইটো এখন আনুষ্ঠানিক শিক্ষা এটা কিন্তু শিক্ষাৰ লগত জ্ঞানটো মানে দুটা সম্পূৰ্ণ পৃথক বস্তু কিছুমান মানুহ শিক্ষিত হ'ব পাৰে কিন্তু তেওঁলোক জ্ঞানী নহয় আৰু কিছুমান মানুহ নিৰক্ষৰ হ'লেও কিন্তু তেওঁলোক যথেষ্ট জ্ঞানী হ'ব পাৰে গতিকে জ্ঞান আৰু শিক্ষা একে বস্তু নহয় দৰ্শকসকল নিশ্চয়কৈ আপোনালোকে দেখিলে আজি আমাৰ সন্ধিয়াৰ আলাপ অনুষ্ঠানত উপস্থিত আছিলে অলকা পূজাৰ বৰুৱা বাইদেউ আপুনি আমাক ইমানখিনি সময় দিলে তাৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ আমাৰ অসম প্ৰাইম টাইমৰ ফালৰ পৰা হয় ময়ো আপোনালোকৰ জৰিয়তে অসম প্ৰাইম টাইমক ধন্যবাদ জনাইছোঁ মোক আপোনালোকে সেইখিনিৰ কাৰণে উপযুক্ত বুলি ভবাৰ বাবে আৰু আশা কৰোঁ মোৰ এই কথাখিনি সমাজে নিশ্চয় আদৰি ল'ব ইমানতে সামৰণি মাৰিলোঁ আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানৰ